গধূলিবিলাক গম পালোঁ যে হাউলি মোহনপুৰত এতিয়া বিহু পাতিছি বৰ ডাঙৰ বিহু পাতে তাৰ পৰা মই এই চলটোক লৈ আহিলোঁ হে বাবা জৈ আমি একবাৰ ফুৰি আহোঁ যায় চলটো তোমাৰ ফিটাও মাছে হেন পাইছোঁ কি ফিটা হয় পিৰি লগাই দিছোঁ পিৰি লগাইছে বাপা বেলেগ কৈছে পিৰি নমস্কাৰ বাৰু আপোনালোকৰ ভালনে খবৰ বিহু ভালে ভালে গৈছি আৰু আমাৰো গৈছি যে এইবাৰ তিৰিটো অলপ গণ্ডগোল কৰিলে আমাৰ মাত্ৰ এনে আগতে পিঠাটো বনাবই আপোনালোকে নাৰিকল দিয়া পিঠা আপোনালোকৰ পিঠা পিঠা এনে আগৰ বুঢ়ীগিলাকে আমাৰ আইতাগিলাকে তাৰমানে পিঠা গুছিল নাৰিকল দিয়া পিঠাত আগতে 3 পাক 4 পাক এনেকৈ দিছিল আজিকালি নাৰিকলৰ দাম বেছি হৈছে নহয় তাৰপাছত চাউলৰ দামো বেছি হৈছে সেইকাৰণে আজিকালি নাৰিকল দিয়া পিঠা 1.5 পাক কৰি থাকে হয়নে নহয় হিচাপটো কৰি দিছোঁ 1.5 পাকে থাকে কিন্তু মই কোনো দিন 3 পাক 4 পাক নাপাওঁ মই সেনেকৈ এপাক খবৰ লওঁ বুলি আহিলোঁ যাতে আপোনালোকৰ বিহুটো ভালে ভালে যায় শৌচ পেচাব ক্লিয়াৰ হৈ থাকক সকলোৰে আৰু এই বিহুৰ সময়ত এইবিলাক পিঠা পনা খাই পেলাই যাতে কাৰোবাকো গণ্ডগোল চণ্ডগোল নঘটে তাৰ কাৰণে কামনা কৰিছোঁ আগতীয়াকৈ আপোনাৰ চলিটোৰ নাম কি হা আপোনাৰ চলিটোৰ নাম কি চলিটোৰ নাম ধনেশ্বৰ ধনেশ্বৰ নহয় কি কাৰণে কথাটো হৈছে মোৰ এটাই চলি মানে বৰ মৰমৰ সৰুতে মানে এনেকুৱা কষ্ট পাব জন্তু কিবা মানুহে মাক লাগিল বৰ ধুনীয়া থুল থুল কৰি চলি আছিল তাৰপৰা মানুহৰ মাক লাগিলাম কৰ মানুহ মাক লাগি পেলাই এতিয়া চতি জন্তু বেয়া হৈ গ'ল সৃষ্টিয়ে বেয়া হৈ গ'ল কৰি আছে কথা কথা না চলটোতো কৰি কান্দি আছে এতিয়া এনেকুৱা হৈছে কথা বাৰ্তা ভালকে ক'বাই নৰে ভালকে ক'বাই নৰে দুইফালে দিগদাৰ দিয়ক তাৰমানে এনে চলি মানুহবিলাকৰ যি মুখ লাগে মুখ লগাৰ কাৰণে বোলে কপালত এটা ফুটা চাইডত দিকে এটা ফুটা নজন মানুহ দিবাৰ কাৰণে সেইকাৰণে মই লৈ যোৱা বাহিৰত ফুৰিবা কথাটো চলিটো দুইফালে দুটা ফুটা দিলে বেয়া হৈছে নেকি বেয়াটো হোৱা নাই ঠিকেই আছে বঢ়িয়া হৈছে তাকে একবাৰ এতিয়া আহিলোঁ আৰু এতিয়া এটা কথা এতিয়া চলিটোৰ বেজাই হেঁপাহ মানে হেৰি লাগি যায় জুবিন গাৰ্গৰ ক্ষেত্ৰত লাগি যায় মানে জুবিন ক্ষেত্ৰত লাগি যায় জুবিন ক্ষেত্ৰত যায়নো কি কৰিবা ইচ্ছা যায় গান শিকোঁ আৰু জুবিন দা আমাৰ অসমৰ মৰমৰ হয়নে নহয় আমাৰ হিয়াৰ নামতো জুবিন দা গুচি গ'ল এনে চলিটোৰ মনতো কষ্ট পাইছে গতিকে তেওঁৰ নামত তেওঁ য'ত থৈছে আজি মানে তই য'ত আছে তাকে একবাৰ বিচাৰি যাব লাগি চেষ্টা কৰে অসমৰ এনেকুৱা আধৰুৱা হৈ গ'ল এখন ৰঙালী বিহু আজি একো নাই এটা তুমি এটা জুবিনৰ গান গাব পাৰিবানে জুবিনৰ গান এতিয়া কিন্তু মোৰ মনত নাই কিন্তু শুনিহে ভাল পাওঁ এটা নহ'লে গাই দিয়ে অলপমান পাৰা যদি গাই দিয়ে যদি অলপ গাই দি পাখি পাখি হৈছে নাংগে এটা কথা জুবিন দাৰ গান এনেকৈ আমি মানে বিকৃত কৰা বুলি ক'ব গতিকে সেইবিলাক গলা নাংগে তেওঁৰ গান আমি অকণমান নকৰোঁ ইমান ধুনীয়া গান গাই গৈছে আজি অসমত সকলোৰে হিয়াই সোমাই আছে গতিকে সেনেকুৱা গানটো নাপা ল'ৰা ছোৱালী বাৰু বেয়া নাই গাবি যাব ভালকৈ গাবি আজি গাবা নগৈ তই আপোনালোকে আহোঁতে ৰাস্তাত ক'তো ৰৱা নাই নেকি ৰাস্তাত ক'তো ৰৱা নাছিলে নেকি বুজি পাওঁ ন মই ভালকৈ বাপা আহি থাকোঁতে ৰাস্তাত ক'তো ৰৱা নাছিলে নেকি নাই এই চলটোৰ গছ হৈ পেচাব কৰা লাগছে হেন পাইছিলোঁ এই আৰু জিকি আছে আনি এৰাবলৈ গ'ল নেকি নাজানে বাপা সিমান নাজানে একো সন্মান খালে দিলে আজি একোতো পেট কামোৰা নাই কিবা একো হোৱা নাই পিঠা চিঠা খাই আছে পেট কামোৰা নাই এটা কথা আপোনাৰ মুনিটিনো কি কৰে মোৰ মনটো বাপা নকবি সেইকাৰণেতো মনত দুখ ৰাতিপুৱাই উঠি পেলাই চিধা মানে এক বটল লৈ আহি পেলাই খাই গৃহস্থীকালৰ পৰিৱেশ শেষ কৰি দিলা বাপা মনত দুখত সদায় এই চলটো বুকত বান্ধি লৈ থাকোঁ মই তাকে কওঁ নিজৰ নিচিনা মানুহ এটাৰ নিচিনাকৈ যদি গাঁওখনত আৰু 10টা মানুহ থাকে ৰাতিপুৱাই ইমান বেয়া বস্তু গিলি থাকে গাঁৱৰ পৰিৱেশ কেনে হ'ব মোৰ ঘৰখন বাৰু বেয়া হৈছে
কিন্তু এই গাঁওখনৰ অৱস্থাটো কি হ'ব, সৰু সৰু ছোৱালীবিলাকে কি শিকিব? সেইকাৰণে মই কাঠিৰ কোণাতে বহি থৈ দিওঁ বাপা, বেয়া বস্তু খাই থাকে, ৰাতিপুৱাকৈ মদত টোপোলা গিলি থাকে। অ কাঞ্চন ভাই, হা? কাঞ্চন ভাই, এই আপোনাৰ মতাটো অহা নাই নেকি? কি কৈছা? মতাটো অহা নাই? মতাটো অ? মতাটো মই থৈ আহিছোঁ, এই ক'লোৱে নহয়, মতাটো ঘৰত আছে। অ বাপা কি কৰে গম পা নাই, ৰাতিপুৱাই খাইব একে এক বটল গিলি লৈ আহে, আহি উঠি পেলাই এনেকুৱা কৰে দূৰৰ মুখতে, কাঞ্চন চাকৰাই বন্দিয়াই দুটামান দি তাৰ কালি নেদেকিয়া দেখিয়া এনেকুৱা কৰে বাপা। মোৰ একে দিল নাই দেউতাৰে কেনেকুৱা কৰেনো মদ খাই আহি? মোৰ পিছি নাযাওঁ ঠুকি হৈ আহিব। এই কষ্ট যাওঁ ছোৱালী, মই ছোৱালী আহিলে জন্ম দিলোঁ, পৰিবাৰ ল'ৰা তই বুলি পিছি নাযাওঁ ঠুকি হৈ আপা নাকেন বিদে নাকেন বিদে নাকেন বিদে। আৰু এটা কথা বাপা, মই ভাবছোঁ আজি হাউলি মোহনপুৰতে মোমাইহঁতৰ ঘৰত লৈ যাম। মোমাইকে কৰে চাকৰি, গতিকে চাকৰি কৰা মানুহ থাকিলেকৈ খবৰ ল'বলগীয়া আহিব সময় নাই। তাৰপৰা মই ভাবছোঁ মোমাইকৰ ঘৰত নি উঠি পেলাই থাকিলেকৈ সেৱা এটা খাই মাতি এতিয়া কাঞ্চন ভাই, আহ আমাৰ দৰ্শকসকলক কওক যে আপোনাৰ মতাটোৰ লগত চিনাকি কেতিয়া হৈছিল প্ৰথম? তাৰ লগত দৰ্শকৰ লগত চিনাকি নহয় নহয়, মতাটোৰ লগত। মতাটোৰ লগত চিনাকি এনে হেৰি এতিয়া ক'ব লাগিলে সৰুতে কিবা প্ৰেম কৰি আহিছিলে বাপা। মৰম একে এনেকুৱা মৰম আছিল সৰুতে, এনেকুৱা জলপাই লৈ যায়। এনেই ভিডিঅ'ত দেখা ধৰে নে? হা? ভিডিঅ'ত দেখা ধৰে নে? ভিডিঅ'ত আমি কেতিয়াবা দেখা পাবি বাৰু। এনে সেইটো এতিয়া বৰ্তমান হেৰি নাই, আমাৰ লগত মোৰ লগত সেনেকৈ ৰিলেশ্যন নাই, ইংৰাজীত ক'ব লাগিল ৰিলেশ্যন নাই। বেয়া বস্তু খোৱাৰ কাৰণে মোৰ লগত ৰিলেশ্যন নোহোৱা হৈছে বাপা। সঁচাই বেয়া বস্তু কোনোদিন মানে লোক দিব নালাগে। মই ভাবছোঁ সদায় হাজিৰা কৰি পেলাই চলছোঁ, মই ফুৰাওঁ। এটা কাম কৰিবি কাঞ্চন ভাই, হা? আয়ুৰ্বেদিক ঔষধ পায়, অলপ সুধি চাবিচোন। সেইবিলাক খালি কমেই নেকি? কমেই। খাৱাটো বন্ধ হৈ যাব না? বন্ধ হয়। বন্ধ হৈ যাব। অলপমান আলোচনা কৰি চাব। দেউতাৰে কি কৈছে শুনিছানে? দেউতাৰে ভাল কৰিব লাগিব আৰু সদায় বুজাব লাগিব যাতে মদ পানী নাখায়। আৰু এটা কথা ক'লো, আপোনালোকৰ এটাও যদি ওচৰে পাজৰে আছে সেনেকুৱা, ভালকৈ বুজাই পৰে তেওঁলোকক ভাল কৰিব লাগে, অলপ চেষ্টা কৰিবি। নহ'লে একে পৰিৱেশবিলাক বিনষ্ট কৰি দিয়ে একেবাৰে। খাক বাৰু একো কথা নাই, কিন্তু পৰিৱেশ বিনষ্ট হোৱাকৈ খাব নালাগে। ঠিক আছে, এটা কাম কৰিব, ল'ৰাটোৰ যত্ন ল'ব, ল'ৰাটোৰ লগত যত্ন ল'ব। আৰু এইবিলাক যে লগাইছে, এইবিলাক লগাই থ'লে আৰু মানসিক প্ৰব্লেম আহিব পাৰে। একদম চাফ চিকুণকৈ ৰাখিব। অলপমান মাথাটো ষ্ট্ৰং হৈ গ'ল। ঠিক আছে। আৰু হেৰি কৰিব, আৰু এই তেওঁক লগত লৈ অহা নাই না? নাই। তেওঁক ক'ব মোৰ কথা, তেওঁ মোৰ কথা ক'ব যে মদটো খাব মানা কৰিছে, শৰীৰৰ কাৰণে বেয়া। আৰু তেওঁ অলপ যত্ন ল'ব ক'ব। আৰু আপোনাৰ এই চিনাকিটো দি দিয়ক, আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ হেৰি হাপামাৰাত আমাৰ ঘৰ। দিছি আপোনালোকৰ মৰম দিয়াৰ কাৰণে আমি ইমানখিনি আগুৱাই গৈছোঁ। আপোনালোকৰ আমি গৌৰৱ নহয়, তথাপিও এটা মানে দৰঙৰ বা আমাৰ এই ভিতৰুৱা অঞ্চলৰ পৰা এটা কিবা এটা যে আমি বাৰ্তা অসমবাসীক দিব লাগি চেষ্টা কৰোঁ, সদায় এটা নতুন মেছেজ দিব লাগি চেষ্টা কৰোঁ, যাতে উঠি অহা নতুন প্ৰজন্মই বা চলিটো মোবাইলটো চাই সেই ভিডিঅ'বিলাক চাই পেলাই এটা কিবা যাতে শিকিব পাৰে, তাৰে মই সদায় চেষ্টা কৰোঁ। সেইকাৰণে প্ৰতিটো সময়তে মই সেনেকুৱাই ভিডিঅ' দি আহিছোঁ। গতিকে আপোনালোকে যদি বেয়া নাপায়, ওচৰৰে বুলি, ঘৰৰ ওচৰৰ বুলি, দৰঙৰে বুলি যাতে আমাৰ ভিডিঅ'বিলাক ভৱিষ্যতলৈকে চাই যায় বা আমাৰ এনেকৈ মৰম দিলে আমি আৰু বহুত আগুৱাই যাব লাগে, আমি সক্ষম হ'ম। আৰু এইখিনিতে আমি ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। খৰচৰ লগত কাজিয়া নহয় আপোনাৰ? খৰচৰ লগত কাজিয়া নহয় আপোনাৰ? ঘৰৰ ওচৰত হাঁহি থকা এটা লাগে দেখোন, ৰাতিপুৱা হ'ব না হাঁহিয়ে থকা। মোৰ বাপা এইবিলাক কি কবি আৰু, জন্মগত বস্তু এইবিলাক, এইকেইটা মোক একবাৰ কাটবা লাগি লৈ যাবা খুজিছিল তাইৰে। বেজেৰা দাঁতৰ হস্পিটেল আছে, কলা কাঞ্চন যৌতুক বেজেৰা দাঁতৰ হস্পিটেলত ডাককেইটা এখৰা কাটি আনো।
অলপ পঢ়ে আনো মই ক'লো এইবিলাক ভগৱানে দিয়া বস্তু কিয় পঢ়াব লাগে ওলাইছে আৰু গাছ বিৰিখবিলাকো ৰ'দ পৰা থাকি ওলাই আহে নে নাহে আৰু মোৰো গাছকেইটা অলপ ৰ'দৰ পোহৰ বিচাৰি পেলাই আগতিকে ওলাই আহিছে সেইটো কিবা ডাঙৰ কথা হ'ল নেকি চবে ৰ'দ বিচাৰে পোহৰ বিচাৰে মই সেইকাৰণে আকৌ ডাইৰেক্ট দাঁত বঢ়াব পাতিলা কাটাব পাতিলা কেইদিনমান আকৌ মোক দঁতাল হাতী মাখুন্দি হাতী শিকা মাতা কৈছিল ইটা নামাতে সন্তু ধন্তু মানুহটোতো শিকাই মাতে মোৰহে খং উঠে কিন্তু মুঠ খাই আহে কাৰণে নাৰিকল চাৰিকল কটাৰী কাটা নে দাঁতে দিয়ে হয় কামটো হা নাৰিকল চাৰিকল দাঁতে দিয়ে হয় কিজানি কামটো নাৰিকল বাকে ল'ব লাগিলি তাত গীতে কিজানি হয় কামটো দাঁত কি আপোনাৰ নাৰিকল ৰুকা কামটো দাঁতেদি হয় নে কি দি হয় এইটো সুধছি আপোনাৰ যি নাৰিকল ৰুকাই পিঠা বনাব লাগে কামটো দাঁতে দিয়ে হয় নে কি ৰুকাটো দাঁতৰ ৰুক ইমান একে নেকলেছ নকৰিবি দেখি মোৰ দাঁতকেইটা এমাহ অৰ্ডিনেৰী হোৱা নাই নহয় নাৰিকল ৰুকা ৰুকেনিত পেলালে একেবাৰে মোৰ নিচিনা যদি আৰু কোনোবা বাই আছে এনেকুৱা দাঁত ওলাও সেইকেইটা বেয়া নাপাব নেকি ৰাম আৰু বেয়া নাপাবি দে মোৰ আছে কোনোবা যদি এনেকুৱা আছা আৰু ওলাই আহিবি দৰকাৰ আহিলে মোৰ লগত একেলগে আমি ঠাণ্ডা দিবা যাম একে দাঁত ওলোৱা তিৰিখন চাবি আমি ঠাণ্ডা দিবা লাগি যাম ডাইৰেক্ট দিছপুৰ লাভ ক্ষেত্ৰত যাম হয় নে নহয় কাঞ্চন ভাই নিজে বেয়া নাপাবে কিয় জানানে মাঘৰ বিহু আহিলে আমাৰ টেনশ্যন নাই ৰুকব পাৰিম কমচে কম নাৰিকল হয় নেকি হেৰি চলটোৰ আকৌ আজি ৰাতিপুৱাৰ পৰা কিবা পেট কওঁ গণ্ডগোল কৰি থকা বুলি ক'বই মানে অলপ পেট কামুৰি থকা বুলি ক'বই সেইকাৰণে অলপমান বেয়া বেয়া গোন্ধ পাই আছো দেই কাঞ্চন ভাই তাৰমানে গেছৰ টেবলেট এটা খুৱাই দিছিলোঁ মই আহি ৰাজঘাটৰ চকত তাৰপাছত গেছৰ টেবলেট এটা মই বোলো বহি যাব কিজানি মাহতো পিছে বহিল নে নাপাবা বহিছিলে অলপ হা কি ঘৰখলাই দিছে এইগিলা নকবি আকৌ কাইটা মানুহ আছে এইগিলা মানুহ থাকিলে এইগিলা ঘৰখলাই পকলে এইগিলা নকবি মনে মনে লেট্ৰিন আছে নেকি ক'ৰবাত লেট্ৰিনটো আছে 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 লেট্ৰিন আছে এইগিলা নকবি ভাই এইগিলা ইমান ধুনীয়া গাইডেৰে হাতে বেয়া পাব কথা এটা হৈছে কি কথা হৈছে অলপ চিপি নাই টিচু পেপাৰ আছে টিচু পেপাৰ হা চিপি আছো চিপি লেট্ৰিন কৰা তাই ন গেছি নেকি ভাই গেছি নেকি টিচু পেপাৰ আছে ভাই ভাই গেছি গেলে 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 গোটেই হাগিয়ে দিলা মই এইটো হাগিলা দুখ কৰিব নালাগে দিয়া হয় নাকান্দি মই হাগি নিতে কাঞ্চন ভাই এই চলটো জিত কৰ কি কাম দিয়ে থাকে এতিয়া বেয়া কৰিলে একোবা নাকিলে কৰিব লাগে মানুহৰ আগত হেৰি নেকি অলপ ধুই দিয়া ব্যৱস্থাটো কৰোঁ যায় আছে 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 বেয়া চেয়া নাপাবি দে কিন্তু এই বেয়াখিনি কৰিলা মই কৈছোঁ যদি কিবা ঢিলা হৈ আছে মই কাম কৰি দিওঁ তাৰপিছত আপোনালোকৰ একেবাৰে নমস্কাৰ জনাই আহিছোঁ দেই কিন্তু বেয়া চেয়া নাপাব আৰু মানুহ আহি আছে ধন্যবাদ জনাইছোঁ কিন্তু আপোনালোকক গ'লে যাবা আৰু কি কৰিম চিপা চিপিকে ধন্যবাদ দেই আপোনালোকক আমাৰ নিচিনা এনেকুৱা মানুহক যে আপোনালোকে এনেকৈ বহি বহি চাই আছে সেইটোৰ কাৰণে কিন্তু অশেষ অশেষ ধন্যবাদ আৰু যেনেকৈ আজি মৰমত আপোনালোকে বহি আছে সেনেকৈ আগলৈকেও আমাক যাতে মৰম দি যায় তাৰে আশা কৰি আমাৰ অনুষ্ঠান ইমানটা সামৰিছে দেই ধন্যবাদ এই আমি কাঞ্চন ভাই আৰু তেখেতক অকণমান সময় ৰ'বৰ বাবে অনুৰোধ জনাইছোঁ আমি তেখেতক হাউলি